কালেংদুৱাৰ ব্লক কমিটি বিপিএফ দলৰ জইনিং চেৰিমনি প্ৰগ্ৰাম। এই জইনিং চেৰিমনি প্ৰগ্ৰামত টোটেল বিজেপি UPPL সেইটো মিলাই পেলাই 1700তকৈ মুঠতে 1700+ জইনিং কৰাইছে। আৰু আমি যিটো দেখিবলৈ পাইছে কালেংদুৱাৰ ব্লক হিচাপে আমাৰ বিপিএফ দলে খুব ষ্ট্ৰং হৈ আছে। আৰু আগন্তুক যিটো MP নিৰ্বাচন এই কালেংদুৱাৰ ব্লক হিচাপে যেনেকুৱা বিপিএফক মানে সহায় কৰিব লাগে, আমি যিটো ভাবিছিলোঁ ইয়াতকৈ বেছি ইহঁতে সহায় কৰিব পাৰিব বুলি মই গম পাইছোঁ। খুব ভাল কালেংদুৱাৰ হিচাপে পজিটিভ। আৰু এনেকুৱা জইনিং চেৰিমনি প্ৰগ্ৰামটো অকল কালেংদুৱাৰ নহয়, বিভিন্ন ঠাইতো হ'ব। আমাৰ বাক্সাত হৈ আছে, ওদালগুৰিতো হ'ব বা কোকৰাঝাৰতো হ'ব আৰু চিৰাঙতো হ'ব। এই প্ৰগ্ৰামটো কণ্টিনিউ চলি আছে। অহাকালি নাই, পৰহিৰ দিনা আকৌ বাক্সাত আছে। আনহাতে আপোনালোকে চাব যিটো জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম ব্লক ৱাইজত, ইয়াত মানে হাজাৰ হাজাৰ UPPL মানুহে আমাৰ লগত যোগদান কৰিবলৈ আহিছে। এইটো প্ৰমাণ কৰা যায় যে আমাৰ বিপিএফৰ ফিউচাৰটো খুব ভাল বুলি আমি ক'ব পাৰোঁ আজিৰ দিনত। সেইখিনি কথা। স্যাৰ, আজিৰ তাৰিখতে বিজেপিৰ বিভিন্ন স্থানত যোগদান কাৰ্যসূচী লৈছে। আহি থকা নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব পাৰে নেকি? নাই, আমাৰ এই অন্ততঃ BTC অঞ্চলত কোনো দলত প্ৰভাৱ নপৰিব এইবাৰ। আমাৰ পাৰ্টিটো হ'ব UPPLৰ লগত। UPPL চৰকাৰ চলাই আছে, UPPLৰ লগত হ'ব। আমাৰ চিধা যিটো কনফ্ৰণ্টেশ্যনটো বেলেগ দলৰ লগত নহয়। আমি কাৰো লগত ছাপোৰ্টত নাই। ইণ্ডিয়া এলায়েন্স ইয়াৰ লগতো নাই, NDA এলায়েন্স ইয়াৰ লগতো নাই। আমি বিপিএফ অকলে নিৰ্বাচন খেলিব, এইটো আমি স্পষ্ট। আমাৰ চিট আলোচনা কৰা হৈছে, সেই হিচাপত আমি যাব। নতুন বিষয় আমাৰ একো চিন্তা কৰা নাই। আমি জাষ্ট যেতিয়া বিপিএফ চৰকাৰ আহিব 2025-ত, তেতিয়া আমি কি কাম কৰিম বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে, সেইবিলাক আমি ফ'কাছ কৰি আছোঁ। সেই হিচাপত আমি কাম কৰিম। চিৰাঙত যিটো নেকি পুনৰবাৰ উচ্ছেদৰ কাৰ্যসূচী দৰকাৰী হৈ চিৰাঙৰ কি হৈছে মাটিৰ যিটো অবৈধ নাই, এনেকুৱা উচ্ছেদটো হোৱা নাই চিৰাঙত। কি ক'ব মুখ্যমন্ত্ৰী যিটো 10 কোটি টকাৰ যি কেলেংকাৰী, এই ক্ষেত্ৰত আপুনি কি ক'ব? মই BTCৰ মানুহ। BTCৰ প্ৰমোদে কি কেলেংকাৰী কৰিছে, কৰা নাই, প্ৰমোদে কি কাম কৰি আছে, কৰা নাই, সেইটোকে মই ক'ম। মই ষ্টেটৰ মানুহ নহয় বা চেণ্ট্ৰেলৰো মানুহ নহয়। সেইকাৰণে মই BTCৰ প্ৰমোদ বড়ো চৰকাৰৰ দিনত কি হৈ আছে, হোৱা নাই, সেইটো মই ক'ম। দিছপুৰৰ মানুহ নহয় মই, দিল্লীৰো মানুহ নহয় মই এতিয়া। সেইকাৰণে অকল BTC। প্ৰমোদ বড়োৰ কথা কি ক'ব? প্ৰমোদ বড়োটো কৈ পেলাই শেষ কৰিব নোৱাৰে আপুনি। কিবা দেখিছে দুনিয়াত, কিবা টেট পৰীক্ষা এক্সাম কৰি পেলাই আজিলৈকেও না ৰিজাল্ট না মাৰ্কশ্বিট, এনেকুৱা কিবা পৰীক্ষা দি পেলাই মই ফেইল হৈছে না পাছ হৈছে, এইটো ৰিজাল্টটো মই পাব লাগিছিল, কিয় দিয়া নাই এতিয়ালৈকে? মই পাছো হ'ব পাৰে, ফেইলো হ'ব পাৰে। 12,000 টেট শিক্ষকসকলে এতিয়া ভিক্টিমাইজ হৈ আছে। চাকৰি দিয়া নাই, ৰিজাল্টো দিয়া নাই, মানে মাৰ্কশ্বিটো দিয়া নাই। কিমান আশাবাদী আহি থকা নিৰ্বাচনত? কোনটো আহি থকা লোকৰ নিৰ্বাচনত লোকসভা নিৰ্বাচনত দৰং ওদালগুৰিত আমি খেলিম, BPF খেলিব। কোকৰাঝাৰ লোকসভাতো আমি খেলিম দেই।